ওয়েলকাম টু মাই ইউটিউব চেনেল। আৰু আজি আমি দিনটো কি কৰিলোঁ সেইবোৰ আপোনালোকক দেখাম, গতিকে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব। একদম ফাৰ্ষ্ট চুলিকেইডাল কাটি ৰ'ব, সেই চুলি কাটি আছে, তাৰপিছত মই কাটিম। চাই থাকি এতিয়া মই কাটি লওঁ। বাহিৰে একদম আহি গা চা ধুই দিলোঁ আৰু এতিয়া যাই আছোঁ, অলপ ওলাই যাম। তো আমি ঘৰৰ পৰা এতিয়া ওলাই দিলোঁ। ইহঁতৰে বিশ্বকৰ্মা পূজা নাই গাইজ, ই পুৰা বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি চলাই আছে আৰু ই ঔটেঙা কাটি আছে। তাৰ পৰা বাহিৰে আমি বেলেগ এটা ঘৰত আহিলোঁ। আমি এটা বহি আছোঁ সিহঁতৰ তলত। গাইজ, আমি অমৃত বৃক্ষ এপটোৰ অনলাইন কৰি আছোঁ। এটা গোটেই মুখা মানে বেলেগ নাই, অনলি অমৃত বৃক্ষ এপ, বেলেগ নাই, সেইটোৱে চাওক। ৰাম হাল্লা দে আৰ যাবি হা যাবি চামনে লৈ আহিছি। আমাৰ মাজত আহি উপস্থিত হৈছে গাড়ীৰ সৰু মালিক, এইটো সৰু মালিক এইটো দেৱী ৰচোন এইবিলাকে আছে। বহি আছো আৰু এনেকে মৰিয়া বহি আছো আৰু গাইছ। দাদা কথাটো হ'ল এনেকুৱা, আমাক কেম্বা দেখি বাৰু আমি নিজেই ভাবোঁ আমাক কেম্বা দেখি। আচলতে আমি যদি কাপোৰ ধুনীয়া যদি ষ্টাইল কাপোৰ পিন্ধোঁ, ভাল চশমা মাৰোঁ, পূৰা চুলি ষ্টাইল কৰোঁ, পূৰা পেঞ্চিল মাৰি জোতা মাৰি আইফোন এটা লৈ যদি আমি যদি ফটো লওঁ, আমাকো ভাল দেখি হ'ব, আমাকো আপি বুজিব। কিন্তু আপি কিয় নকৰে? আমি আমি এনেকৈ আৰু এই কেনে দেখা পাইছে দেহে দিয়া কেমেৰামেন এনেকৈ বহি আছোঁ ইয়াতে, ক'ত আপি বুজিব আমাৰ তাত। It's a party. চাপানজি It's a party. বিশ্বকৰ্মা পূজা খাব আছোঁ গোটেইকেইটাই। The time the Mena is coming here. It's a rag or doya is rag of payak. It's a jamalot is a rago. Tell you about your কথা. লাষ্ট কৰিছি বেচাৰা ফেন লাভলি আনছে অ বসাই দে এই ফেন লাভলি আনছে বলা ইউ হানছে খালি খামসা গিলা কথা কি নহয় দিগেনত হতে আছে না লাগব নেকি আমি তা গাজি খাবা যাম এই দতত যাম এই দতত এটা ডাল খুখুৱা উলি আছে, এইবাৰ এটা উলিব জুম কৰি দিম পাহন চাই দিওঁ। আমি আহিম, আমি এতিয়া বিলাম এইটো হুমেন দা আমাৰ লাভি বল It's a party. নহয় তাৰ হে এইটো হুমেন দা নহয় বাজনৰ সেই চাইডৰ খিন থাকিব লাগিব দে ভাবো এটো জন্তৰ টাকা আছে নেকি এইটা ভাবছি জন্তৰ টাকা আছে নেকি হেনে ভাবছি হাতে ঐ গাইস আমি এটা হিচেৰি গাইস মানে দিয়াই নাই, আমি লাইন পাতি আছো গাইস। আমি এটা হিচেৰি হাম কুত্তাতে এটো ফুটো যাওতে কলো না এটা হাৱা হৈছে দে গাইস। কি বেলি তো বুজি গৈছে নে নাই খেলে বল এই মানে আইছিন বঢ়িয়া গাইস মাখি চিৰি আহি গেল ব্ৰো। এয়া আমাৰ হুমেন দাই আলু ভাজা দিছে গাইস। এয়া সব চাবিচোন কি কৰে সেয়া সেটা পেন বাগিছে আলু ভাজা। ভাত খাবা যাম আমি ভাত খাব যাম, বেয়া খোৱা দে আমি গাছ এক নম্বৰ দি বিশ্বকৰ্মা পূজাৰ বিষয়ে কি ক'বা? কি কবি একো নাই, তোমাৰ অৱস্থা বেয়া হৈ গৈছে, দেখা নাই কাৰ্যসূচী এতিয়া মানুহ ভাত চাত কিবা কৰা বহুত কৰি থাকিছে। ঠিক আছে মনটো ভাল লাগছে গাইছ। আমি আকৌ ভাত খাম আজি চিৰি হাই পেট নগৰিলা আকৌ ভাত কি কৈ দি থাক নগৰি খাম ভাত দিব আমাৰ কা ভাত দিলি আছে মকা মকা এইয়া
ভাত বিলাইছে আমার কাই এই আমাক ভাত দিব এতিয়া এ সবজি হয়ে গেল সি ওবি এতিয়া আমি এয়া চব্জি বিলাই থৈ আহিলি তে ই খানাত লেভেল মাৰি আছে হঠাৎ বৰষুণ আহি পালে এনেকৈ কৰি দিয়ক গাইজ আজি দিনটো মানে শ্বৰ্ট আৰু চিম্পুল ভ্লগ এটা হ'ল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভালে পাইছে চেষ্টা কৰি আছোঁ এনেকৈ বনাবলৈ আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু বনাবলৈ যাম অলপ সাহস পাম হাই গাইজ আমাৰ সকলো কাম চাম শেষ হৈ গ'ল আৰু আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাছত নতুন ভিডিঅ' লগ পাইছোঁ বাই বাই ধন্যবাদ জয় গাইজ